নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আহিছোঁ, এইটো কোৱানি পথাৰ হয় আৰু কোৱানি পথাৰ কেইদিনৰ আগত পানী নাছিলে, এতিয়া পানী হৈ গ'ল। আৰু এইটো আমাৰ যিচু দাই কঠীয়া পাৰিলে আৰু নেট লগাই আছে। এয়া গোটেইটো কঠীয়া সিঁচি দিলে, এইটো আপোনালোকক দেখুৱাই আছোঁ। গোটেই কঠীয়া পাৰিলে আৰু নেট লগাই দিছে। এনেকুৱা কৰিলে মানে চৰাই চিৰিকটিয়ে নাখায় আৰু। আমাৰ যিচু দাই কঠীয়া পাৰিলে আৰু এইটো নেটবিলাক লগাই দিছে, এইবিলাক লগাই দিছে জেংবিলাক, যাতে গৰুৱে নোসোমায়। মুকলি পথাৰ হয় এইটো গোটেইটো, এইটোকে কয় কোৱানি পথাৰ আমাৰ। এইয়া কোৱানি পথাৰ হয়। ৰাহুল ভাইয়ে এয়া কঠীয়া পাৰিবলৈ ৰেডি কৰি আছে। ৰাহুল ভাই, কঠীয়া পাৰিবা নেকি আজি? পাৰিম ভাবিছোঁ, তাকে বতৰে কি কৰে। বতৰটো দি আছে হয় নাই, ধুনীয়াকৈ মিলাই লৈছা ন? উপায় নাই, কি কৰিবা আৰু। এইটো আমাৰ পানী পথাৰৰ আহি আছে, মিলাই আছোঁ, কঠীয়া তলি বনাই আছোঁ। বৰষুণ দি আছে আৰু আমি টুপি পিন্ধি ল'লোঁ। টুপি পিন্ধি লৈ পেলাই এতিয়া দেখুৱাই আছোঁ আপোনালোকক। এয়া ৰাহুল ভাইয়ে পূৰা লাগি আছে, এয়া পূৰা কঠীয়া পাৰিবই আজি। আৰু কঠীয়া পাৰিম ভাবিছোঁ ৰাইজ, ভাল হ'বনে বেয়া হ'ব নাজানো আৰু। ভালে হ'ব, কেলে বেয়া হ'ব? বেয়া হ'ব আৰু চব। কি কঠীয়া দিবা ইয়াত? ইয়াত ভাবিছোঁ কাটিশালি দিম। কাটিশালি দিবা আৰু পাইজোং। অঁ, আমাৰ ইয়াততো বেষ্ট আৰু পাইজোং আৰু কাটিশালি। ঠিকে আছে বাৰু। বতৰটো অলপ জোৰকৈ দিছে, অলপ পিছতে দিব পাৰিবা আৰু কঠীয়া। চাই মেলি দিম আৰু কঠীয়া। এয়া বৰষুণো পৰি আছে, টুপি পিন্ধি ল'লোঁ, পূৰা ধুনীয়া টুপি পিন্ধি লৈছোঁ আৰু দেখুৱাই দিছোঁ আপোনালোকক পৰিৱেশটো আমাৰ কোৱানি পথাৰৰ। চাৰিওফালে পূৰা মানুহবিলাকে কঠীয়া দি আছে। ৰাহুল ভাই গৈ আছে, বল 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 বল, বৰষুণ আহিছে, আমি জোৰকৈ পলাই আহিছোঁ। আমি পূৰা পৰি গ'ল, আমি আহি গ'লোঁ পথাৰৰ পৰা, এতিয়া ঘৰত যাম।